নমস্কাৰ আপোনালোক সকলোকে ট্ৰেন্ডিং আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ বানৰ ক্ষতিপূৰণ আৰু সহায়ৰ আশাত ইতিমধ্যে দিল্লীত উপস্থিত হৈছে গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থাৎ নিৰ্মলা সীতাৰমণৰ সৈতে বৈঠকত অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা মুখ্যমন্ত্ৰীগৰাকীৰ জানিব পৰা মতে বানত অসমৰ ক্ষয়ক্ষতিৰ সামগ্ৰিক মূল্যায়ন সন্দৰ্ভত অৱগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ্নিৰ্মাণৰ পৰিকল্পনাৰ কথা অৱগত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক কেৱল ইমানেই নহয় বানপীড়িতৰ জীৱিকা পুনৰুদ্ধাৰৰ আঁচনিৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সকলোখিনি কথা শুনাৰ পাছতেই বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ কথাও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীক আৰু এইখিনিতে আপোনালোকক জনাওঁ যে যোৱা বৃহস্পতিবাৰেও একেই প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে বৰ্তমান সময়ত ক্ৰমান্বয়ে খালী হৈ পৰিছে সমগ্ৰ মেঘালয় ইতিমধ্যে সকলো বুকিং বাতিল কৰি দিয়া হৈছে আৰু তাৰ পৰিণামত কোটি কোটি টকাৰ লোকচান হৈছে মেঘালয় চৰকাৰৰ আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো বৰ্তমান সময়ত মেঘালয়ৰ ৰাজধানী শ্বিলঙত দেখিবলৈ পোৱা গৈছে নিৰ্জন পৰিৱেশ আৰু তাৰে পৰিণামত নিস্তব্ধ হৈ পৰিছে সদাব্যস্ত শ্বিলং চহৰ বৰ্তমান সময় পৰ্যন্ত নাই কোনো পৰ্যটক লগতে নাই কোনো ধৰণৰ যান-জঁট হোটেল হোমষ্টেৰ সকলো বুকিং বৰ্তমান সময়ত বাতিল কৰি দিয়া হৈছে জানিব পৰা মতে জোৰাবাটেৰে বাহন পাৰাপাৰ হ'বলৈ নিদিয়াত খালী হৈ পৰিছে এতিয়া মেঘালয় আৰু সেই কাৰণেই এতিয়া কোটি কোটি টকাৰ লোকচান হৈছে মেঘালয় চৰকাৰৰ লগতে দোকান পোহাৰতো নাই একেবাৰে এতিয়া গ্ৰাহক অসমৰ পৰ্যটকক আক্ৰমণ কৰাৰ ফল বৰ বেয়াকৈ ভুগিছে এতিয়া সমগ্ৰ মেঘালয়ে মাত্ৰ ৪৮ ঘণ্টাতেই নিৰ্জন হৈ পৰিছে সমগ্ৰ ৰাজ্যখন জোৰাবাটৰ পথ অৱৰোধে ব্যাপক প্ৰভাৱ পেলাইছে এতিয়া ৰাজধানী চহৰত তীব্ৰ যান-জঁটেৰে ভৰি থকা শ্বিলঙত বিৰাজ কৰিছে এতিয়া কেৱল মাথো নিস্তব্ধতা বহু হোটেলৰ পূৰ্বে কৰা বুকিঙো বৰ্তমান সময়ত বাতিল কৰিছে পৰ্যটকে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজিৰে পৰা সাৱধান হওক দেশবাসী কাৰণ এইবাৰ ৮.৫তকৈও অধিক প্ৰবল ভূমিকম্পই কঁপাব পাৰে সমগ্ৰ অসম ইতিমধ্যে বিশেষজ্ঞসকলে এলাৰ্ট জাৰি কৰিছে পোনপটীয়াকৈ আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো অতি ভয়ংকৰ ভূমিকম্পই এইবাৰ কঁপাব পাৰে সমগ্ৰ অসম আজিৰে পৰাই ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান প্ৰদান কৰিছে বিশেষজ্ঞই দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে জাৰি কৰা হৈছে সাৱধানবাণী যিকোনো মুহূৰ্তৰ বাবে ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান প্ৰদান বিশেষজ্ঞসকলৰ আৰু ভূবিজ্ঞানীৰ সতৰ্কবাণীৰ পাছতে সাৱধানবাণী জাৰি কৰিবলৈ বাধ্য হৈ পৰিছে প্ৰশাসনে পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ প্ৰতিগৰাকী লোকৰ বাবে আহি গ'ল এটা জৰুৰী খবৰ কি এই খবৰ চাওক এই আমাৰ এক্সক্লুচিভ প্ৰতিবেদন পুনৰ জনাইছো মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকলৈ আহি গ'ল এটা জৰুৰী আপডেট ইতিমধ্যে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ হোৱাটছএপ আৰু লেণ্ডলাইন নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকৰ সহায়ৰ বাবে এই নম্বৰ মুকলি কৰা হৈছে তাৰে ভিতৰত হোৱাটছএপ নম্বৰটো হৈছে 91810148 এই নম্বৰটো এতিয়াই নোট কৰি লওক আৰু দ্বিতীয়টো নম্বৰ হৈছে 036123811511 এই নম্বৰটো আপুনি কল কৰি যোগাযোগ কৰিব পাৰিব আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো মেঘালয়ৰ কোনো ধৰণৰ মিনিষ্টাৰ এছপি ডিএছপি কোনো আহিব নোৱাৰিব জোৰাবাট হৈ অসমলৈ ইতিমধ্যে প্ৰতিবাদকাৰীসকলে স্পষ্ট ৰূপত এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো মেঘালয়ৰ মিনিষ্টাৰ এছপি ডিএছপি অসমলৈ কোনো আহিব নোৱাৰিব জোৰাবাট হৈ অসমলৈ অহা মিনিষ্টাৰৰ কনভয়ক ইতিমধ্যে আগভেটি কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে অসমীয়াৰ ৰুদ্ৰমূৰ্তি দেখি হাতজোৰ কৰিবলৈ এতিয়া বাধ্য হৈ পৰিছে
মেঘালয় পুলিচ। প্ৰতিবাদকাৰীৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে অসমলৈ কাকো আহিবলৈ দিয়া নহ'ব। খাচী ছাত্ৰ সন্থাক আপোনালোকে জনাই দিব। যোৰাবাটৰ প্ৰতিবাদকাৰীৰ হৈ বিকাশ অসমে এতিয়া মুকলিকৈ সকিয়নি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। মন্ত্ৰীৰ এস্কট বাহন আগুচি ধৰি অসমীয়া ইতিমধ্যে দেখুৱাই দিছে ৰুদ্ৰমূৰ্তি। আমি হিংস্ৰ নহয়, মাৰপিট নকৰোঁ, কিন্তু অসমত কোনোপধ্যেই সোমাবলৈ নিদিওঁ। আমি আইন শৃংখলা মানি প্ৰতিবাদ অব্যাহত ৰাখিম। অসমীয়াৰ ওপৰত ভৱিষ্যতে হাত নলগাওঁ বুলি নোকোৱালৈকে আমি কোনোপধ্যেই ক্ষান্ত নহওঁ। যোৰাবাটৰ প্ৰতিবাদকাৰীৰ হৈ এইদৰে এতিয়া মুকলিকৈ সকিয়নি প্ৰদান কৰিছে বিকাশ অসমে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম।